আসসালামু আলাইকুম। হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ কাৰণে কাগজৰ নিচিনা পাতল ৰুমাল ৰুটিৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ যে ৰেচিপিটো চাই আপোনালোকে ভাল পাব। তেতিয়াহ'লে আহক ৰেচিপিটোলৈ আগবাঢ়ো। ইয়াৰ বাবে পৰিমাণ মতন মই আটা লৈছোঁ, আধা চামুচ নিমখ আৰু 2 চামুচ তেল সানি এইখিনি মই ভাল কৰি মিহলি কৰি ল'ম। এতিয়া মই পানী দিম। পানীটো মই গৰম পানী লৈছোঁ। এতিয়া মই অলপকৈ পানী দি এটা ধুনীয়া সফ্ট ডো বনাই ল'ম। আমি সদায় ৰুটিখন খাই থাকোঁ, তেতিয়াহ'লে ৰুটিখন অলপ বেলেগ ধৰণৰ বনালে ল'ৰা ছোৱালী বহুত এনজয় কৰি খাব। এতিয়া মোৰ ধুনীয়াকৈ এটা ডো ৰেডি হৈ গৈছে। আমি যেনেকৈ সদায় ৰুটিখন বেলো এনেকৈ এটা ডো বনাই ল'ব। এয়া চাওক, এতিয়া মোৰ ডোটো ৰেডি হৈ গৈছে। আকৌ মই 1 চামুচ ৰিফাইন তেল সানি 10 মিনিটৰ কাৰণে ৰাখি দিছোঁ। 10 মিনিট পিছত এয়া চাওক, মোৰ ডোটো ধুনীয়া সফ্ট হৈছে। মই আকৌ এবাৰ মঠি ল'ম আৰু ইয়াৰ পৰা এটা লেচি কাটি লৈছোঁ। এখন ডাঙৰ ৰুটি বেলি ল'ম। মোৰ সুবিধাৰ কাৰণে মই এনেকৈ এখন ডাঙৰ ৰুটি বেলি লৈছোঁ। এয়া চাওক, মোৰ ৰুটিখন বেলি লোৱা হৈ গৈছে। এতিয়া মই সৰু কৰি কাটি ল'ম। এনেকৈ সৰু কৰি ৰুটি বেলিব গ'লে টাইমিংটো বহুত লাগিব। সেইকাৰণে মই এনেকৈ ডাঙৰ এখন ৰুটি বনাই লৈ এনেকৈ মই কাটি লৈছোঁ। আপোনালোকে ভিডিঅ'টো দেখুৱাৰ দৰে এনেকৈ বনাব। ইয়াতে মোৰ 4টা হৈ গৈছে। আকৌ মই এটা বেলি ল'ম। মই আকৌ এটা বেলি ল'ম। যিহেতু মই 5খন ৰুটি একেলগে বনাম, সেইকাৰণে মই আকৌ এটা বনাই লৈছোঁ। এতিয়া মই 5খন ৰুটি বেলি লোৱা হৈ গ'ল। এতিয়া মই তেল সানি ল'ম। এটাকৈ তেল সানিম, এটাৰ ওপৰত এটা দিম। এনেকৈ তেল সানি লোৱাৰ পিছত অলপ এনেকৈ আটা মই ছটিয়াই দিছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টোত দেখুৱাৰ দৰে এনেকৈ বনাব। মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে এইটো কাম বহুত মনোযোগ সহকাৰে কৰিব। এয়া চাওক, মই কেনেকৈ দিছোঁ। এটাৰ ওপৰত এটা দিছোঁ, আকৌ তেল সানি লৈছোঁ, আকৌ মই অলপ আটা ছটিয়াই দিছোঁ। খুব সহজতে বনাব পাৰি আৰু টাইমিংটো বহুত কম লাগে। এয়া চাওক, মই এনেকৈ চেম 5খন ৰুটি এনেকৈ দি ল'ম। তেলখিনি আপোনালোকে ভালকৈ গোটেইখিনিত লগাই ল'ব। আৰু ৰুটিখন দিয়া শেষ হোৱাৰ পিছত মই হাতেদি অলপ চেপি দিছোঁ। দি মই অলপ আটা ছটিয়াই আকৌ মই এনেকৈ বেলি ল'ম। আপোনালোকে যেনেকৈ সদায় ৰুটিখন বেলে চেম একে ধৰণৰ কৰি বেলি ল'ব। এতিয়া মই এখন তাৱা গৰম কৰি লৈছোঁ। তাৱাখিনিত মই ৰুটিখিনি দি দিছোঁ। এতিয়া ৰুটিখিনি এক চাইডে হৈ যোৱাৰ পিছত মই ওলোটাই দিছোঁ। আপোনালোকে ভিডিঅ'টোত চাব পাৰিছে, ৰুটিখিনি ওলোটাই দিয়াৰ পিছত এতিয়া মই এটা কৰি এনেকৈ উঠাই ল'ম। আপোনালোকে চাব পাৰিছে, ৰুটিখন এক চাইডে যেতিয়া খুলিব, এইখিনি আপোনালোকে এনেকৈ ধৰি উঠাই ল'ব। এয়া চাওক, এটা ৰুটি মই হৈ গ'ল। এতিয়া মই বাকীখিনি এনেকৈ উঠাই ল'ম। আপোনালোকে এইটো ৰুটি বনাই মাংসৰ লগত খাই বহুত ভাল পাব। আৰু এইটো ৰুটি অলপ ঠাণ্ডা হোৱাৰ পিছত টান হ'ব পাৰে, আপোনালোকে হটকেছত থৈ খাব পাৰিব। এয়া চাওক, এনেকৈ মই গোটেইকেইটা ৰুটি উঠাই ল'ম। খুব সহজতে উঠাব পাৰি। ফ্ৰেণ্ডছ, আপোনালোকে যিসকল এতিয়াও এনেদৰে বনোৱা নাই, এবাৰ বনাব আৰু মোক কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ, আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আল্লাহ হাফেজ।